নাৰী এজনীয়ে অসহায়তাৰ সুযোগ লোৱাটো পুৰুষত্ব নহয়। নাৰীক সুৰক্ষিত ৰাখি তেওঁক সাহায্য কৰাটোৱে হ'ল প্ৰকৃত পুৰুষত্বৰ পৰিচয়। বাস্তৱতাৰ অজুহাত দি যিজনে তোমাক পাহৰি থাকে তেওঁ কেতিয়াও তোমাক ভাল পোৱা নাছিল। হাজাৰ ব্যস্ততাৰ মাজত অলপ সময় ওলাই যিজনে তোমাৰ খবৰ লয় তেওঁ তোমাক ভাল পায়। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ প্ৰত্যেকে এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। অভাৱৰ বাবে কোনো নাৰী স্বামী সংসাৰ এৰি যোৱা দেখা নাই। নাৰীসকলৰ সংসাৰ এৰিব লগা হয় ভাল পোৱাৰ অভাৱত, আৰু নহ'লে স্বামীৰ বেয়া ব্যৱহাৰৰ বাবে। যিটো ঘৰত আজি জন্ম কাইলৈ সেইখন ঘৰৰে অতিথি। এইটোৱে ছোৱালীসকলৰ জীৱন। জীৱন হ'ল উপভোগৰ বাবে আৰু মন হ'ল দিয়াৰ বাবে। ভালপোৱা হ'ল গোটেই জীৱন কাষত থকাৰ বাবে, আৰু বন্ধুত্ব হ'ল সুন্দৰ কৰি সজোৱাৰ বাবে। কিছুমান সম্পৰ্ক ফোনত নহয় মনত জীয়াই থাকে। কাৰোবাক কন্দুৱাবৰ পূৰ্বে এটা কথা মনত ৰাখিবা, চকুৰ পানীয়েও কিন্তু অভিশাপ দিয়ে। কাৰোবাক এৰি যোৱাৰ পূৰ্বে এবাৰ ভাবি চাবা। হ'ব পাৰে তুমি নতুন এজনক পাই তেওঁৰ অনুভূতিৰ স্পৰ্শত ভালে থাকিবা, কিন্তু যিজনক তুমি এৰি যাবা হ'ব পাৰে তেওঁ তোমাৰ কথা ভাবি ভাবি লাহে লাহে ধ্বংস হৈ যাব। এটা কথা কি জানানে? সকলো অপৰাধৰে ক্ষমা হয়, কিন্তু বিশ্বাসঘাতকতাৰ কোনো ক্ষমা নাই। মানুহে সেই সংগ্ৰামটো কেতিয়াও জিকিব নোৱাৰে য'ত শত্ৰু আপোন কোনোবাই হয়। কাৰোবাক ভুল বুজাৰ পূৰ্বে এবাৰ বুজিব চেষ্টা কৰা ভুলটো কাৰ আছিল। কাৰোবাৰ হৃদয় ভঙাৰ পূৰ্বে এবাৰ ভাবি চাবা তোমাৰ হৃদয় ভাঙিলে কেনেকুৱা লাগিব। প্ৰথমে নিজৰ কষ্ট বুজা, তাৰ পিছত আনক কষ্ট দিবা। অকলশৰীয়া থকাৰ মাজত এটা শান্তি আছে, না কাৰোবাক পোৱাৰ আশা, না কাৰোবাক হেৰুৱাবৰ ভয়। তোমাক বিশ্বাস কৰা মোৰ কৰ্তব্য, আৰু সেই বিশ্বাসটো বজাই ৰখা তোমাৰ দায়িত্ব।